ঘটনাটো আমি আগত একো জানা নাছিলোঁ, খালি শুনিছিলোঁ কি যে পাত্ৰঘাটত কিবা এটা ঘটনা হৈছিল দস্যুকাত। যি হওক এইটো সেইফালৰ ঘটনা। এই ঘটনাক কেন্দ্ৰ কৰি ৰাতি 9টা মানত বেংগলী বহুত ল'ৰা ছোৱালী ইয়াত গেদাৰিং হৈ জয় শ্ৰীৰাম ধ্বনিৰে আহি মছজিদত আক্ৰমণ কৰিলে। শিলগুটি হাবি দলিয়ালে, দেখিছে এইবিলাক গোটেই ভাঙি চুৰমাৰ হৈ গ'ল। আমিতো আচৰিত পাইছোঁ, কি ঘটনাটা কি হ'ল? ঘটনাটা কোনে হৈছে, দোষী চাব, কি কৰক, আমাৰ কোনো আপত্তি নাই। আমাৰ পৰা যদি সহায় খোজে আমিয়ে কৰিম, দোষী কৰায়ত্ব কৰক, তাৰ সাজা শাস্তি দিয়ক, আমাৰ কোনো কথা নাই, আমিও সেইটো চাওঁ। কিন্তু এটা একটা ধৰ্মীয় অনুষ্ঠান, ধৰ্ম অনুষ্ঠানটোত কোনো ক্ষতি কৰা নাই। কিন্তু সিহঁতে ইয়াত আহি এটা সমাৱেশ হৈ জয় শ্ৰীৰাম ধ্বনিৰে এই মছজিদের উপর আক্রমণ চলায়। আমি নিজেই আচৰিত। কি ক'ব আপুনি? এতিয়া আমি চাওঁ যে যিটো হৈছে যে দোষী প্ৰশাসনে এই দোষীক ওলাওক, সিহঁতক কি কৰিব লাগে কৰক, আৰু যাতে ভৱিষ্যতে এনেকুৱা নহয় তাৰ শান্তি আমি অলৱেজ আমি শান্তি কামনা। আমি যাতে এইটো আৰু বেছি ডাঙৰ কৰিব নোখোজো। আমাৰ ধৰ্ম অনুষ্ঠানত এটা যিকোনো জাতিৰে হোক, যদি দোষ করেছে সেই সাজা শাস্তি পাবো, যিকোনো জাতিরে হোক, আমি মনে নয়। কিন্তু ধর্মীয় অনুষ্ঠানটা কি আমি খুব অপক্ষে পেয়েছি। ধর্মীয় অনুষ্ঠানটো তাত যাই সেইটো কৰা নাই। আর বহুত পাত্ৰঘাটত হৈছে, আর মছজিদটো হৈছে প্ৰপাৰ ডাঙৰ মছজিদ কি বাজাৰৰ ওচৰত। তাৰ পৰা সেই ইয়াতে সমাৱেশ হৈ মছজিদৰ ওপৰত আক্ৰমণ, কেনে ধৰণৰ কথা? প্ৰশাসন নাই নেকি? আর আমি দেখিলো যেতিয়া আমি মগৰবের নামাজ ইয়াৰ পৰা পঢ়ি গলো বা পাঁচটা মানত, 5:30 মানত, সন্মুখত কেইজনমান পুলিচ আছে। তা আমি ভাবিলো কি যে যিটো তাত এটা ঘটনা ঘটিছে, হয়তো থানাৰ পৰা পঠাই দিছে, তাতে তেনেকুৱা ধৰণৰ পৰিস্থিতি তাত নহয়, এটা জাষ্ট খালি একটা মানে কি কৰে দেখিলো, সেই নিজে নিজে ঘৰত গুচি গলো। ৰাতি 9টাত যে এনেকা ঘটনা ঘটলো, আমি নিজেই আচৰিত হৈছো। আক্ৰমণ কৰাৰ চেষ্টা আছিল। কিমান শিলগুটি এইবিলাক ঢালিছে, আৰু যদি আমি এই গেটত লগ নকৰিলো হয়, হয়তো ভিতৰত সোমাই গ'ল হয়। আমাৰতো তেনেকুৱা প্ৰি প্লেন নাই, সিহঁতে প্ৰি প্লেন কৰি আহিছে। গতিকে লগে লগে আমি লগ কৰি দিলো, চাৰিওফালে লগ কৰি দিলো, ভিতৰত সোমাব নহ'লে সিহঁতে চেষ্টা কৰিছিল ভিতৰত সোমাই মানে আৰু হয়তো বিৰাট এটা ডাঙৰ ঘটনা ঘটিছিল। কেনেকৈ হৈছিল ঘটনাটো আমি আগত একো জানা নাছিলোঁ, খালি শুনিছিলোঁ কি যে পাত্ৰঘাটত কিবা এটা ঘটনা হৈছিল দস্যুকাত। যি হওক এইটো সেইফালৰ ঘটনা। এই ঘটনাক কেন্দ্ৰ কৰি ৰাতি 9টা মানত বেংগলী বহুত ল'ৰা ছোৱালী ইয়াত গেদাৰিং হৈ জয় শ্ৰীৰাম ধ্বনিৰে আহি মছজিদত আক্ৰমণ কৰিলে। শিলগুটি হাবি দলিয়ালে, দেখিছে এইবিলাক গোটেই ভাঙি চুৰমাৰ হৈ গ'ল। আমিতো আচৰিত পাইছোঁ, কি ঘটনাটা কি হ'ল? ঘটনাটা কোনে হৈছে, দোষী চাব, কি কৰক, আমাৰ কোনো আপত্তি নাই। আমাৰ পৰা যদি সহায় খোজে আমিয়ে কৰিম, দোষী কৰায়ত্ব কৰক, তাৰ সাজা শাস্তি দিয়ক, আমাৰ কোনো কথা নাই, আমিও সেইটো চাওঁ। কিন্তু এটা একটা ধৰ্মীয় অনুষ্ঠান, ধৰ্ম অনুষ্ঠানটোত কোনো ক্ষতি কৰা নাই। কিন্তু সিহঁতে ইয়াত আহি এটা সমাৱেশ হৈ জয় শ্ৰীৰাম ধ্বনিৰে এই মছজিদের উপর আক্রমণ চলায়। আমি নিজেই আচৰিত হৈছোঁ। কি ক'ব আপুনি? এতিয়া আমি চাওঁ যে যিটো হৈছে যে দোষী প্ৰশাসনে এই দোষীক ওলাওক, সিহঁতক কি কৰিব লাগে কৰক, আৰু যাতে ভৱিষ্যতে এনেকুৱা নহয় তাৰ শান্তি আমি অলৱেজ আমি শান্তি কামনা কৰোঁ। আমি যাতে এইটো আৰু বেছি ডাঙৰ কৰিব নোখোজো। আমাৰ ধৰ্ম অনুষ্ঠানত এটা যিকোনো জাতিৰে হোক, যদি দোষ করেছে সেই সাজা শাস্তি পাবো, যিকোনো জাতিরে হোক, আমি মনে নয়। কিন্তু ধর্মীয় অনুষ্ঠানটা কি করেছে আমি খুব অপক্ষে পেয়েছি। ধর্মীয় অনুষ্ঠানটো তাত যাই সেইটো কৰা নাই। আর বহুত পাত্ৰঘাটত হৈছে, আর মছজিদটো হৈছে প্ৰপাৰ ডাঙৰ মছজিদ কি বাজাৰৰ ওচৰত। তাৰ পৰা সেই ইয়াতে সমাৱেশ হৈ মছজিদৰ ওপৰত আক্ৰমণ, কেনে ধৰণৰ কথা? প্ৰশাসন নাই নেকি? আর আমি দেখিলো যেতিয়া আমি মগৰবের নামাজ ইয়াৰ পৰা পঢ়ি গলো
5টা মানত 5টা, 5:30 মানত তেতিয়া দেখিলোঁ মোৰ সন্মুখত কেইজনমান পুলিচ আছে। তো আমি ভাবিলোঁ কি যে যিটো তাত এটা ঘটনা ঘটিছে হয়তো থানাৰ পৰা পঠাই দিছে যাতে তেনেকুৱা ধৰণৰ পৰিস্থিতি তাত নহয়, জাষ্ট খালি একটা মানে কি কৰে দেখিলোঁ সেই মতে নিজে ঘৰত গুচি গ'লোঁ। ৰাতি 9টাত যে এনেকুৱা ঘটনা ঘটে আমি নিজেই আচৰিত হৈছোঁ। তেওঁলোকে আক্ৰমণ কৰাৰ মোৰ চেষ্টা আছিল নেকি? চেষ্টা আছিল আক্ৰমণ। এই চাবজেক্ট কিমান শিলগুটি এইবিলাক ঢলিছে, আৰু যদি আমি এই গেটটো লক নকৰিলোঁ হয় হয়তো ভিতৰত সোমাই গ'ল হয়। আমাৰতো তেনেকুৱা প্ৰি প্লেন নাই, সিহঁতে প্ৰি প্লেন কৰি আহিছে। গতিকে লগে লগে আমি এইটো লক কৰি দিলোঁ, চাৰিওফালে লক কৰি দিলোঁ, গতিকে ভিতৰত সোমাব নহ'লে সিহঁতে চেষ্টা কৰিছিল ভিতৰত সোমাই মানে আৰু হয়তো বিৰাট এটা ডাঙৰ ঘটনা ঘটিল হয়। চেষ্টা কৰিছিল নেকি হয়তো আপুনি এইটো এতিয়া ইমান দূৰ ক'ব নাযাওঁ, কিন্তু বৰ দুখৰ বিষয় এইটো, মানে হাৰ্টত লাগি গৈছে আৰু তাৰমানে 2012 যিটো গণ্ডগোল হৈছিলে, যিটো কেছ হৈছিলে, সেই কেছটোত চাওক মানে মই এতিয়া চেলিউট কৰিব লাগে। আমি এতিয়া বড়োবিলাককে চেলিউট কৰিব লাগে। সিহঁতে আমাৰ মছজিদটো ছেভ কৰিছে, একো কৰা নাই, কিন্তু সিহঁতে শক্তিবিলাক ক'ত পালে সেইটোৱে এটা মানে মনত কুৱেশ্যন আহে। খুব দুখ পাইছোঁ, ইয়াতকৈ বেছি ক'ব নোৱাৰোঁ, কাৰণ এইটো ব্ৰিটিছৰ আগৰ হয় মছজিদটো, বিশেষ ক'ব নোৱাৰিম। ঠিক আছে।